অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুৰভি দাসে বৰ্তমান কালাৰ্ছ টিভিৰ নিমা ডেংজম্বা নামৰ এখন হিন্দী ধাৰাবাহিকত অভিনয় কৰি আছে। মুম্বাইত গৈ হিন্দী ধাৰাবাহিকত অভিনয় কৰি থাকি অসমীয়া ভাষাটো অন্যান্য শিল্পীসকলক শিকাবলৈ চেষ্টা কৰিছে অথবা অসমীয়া গীতত নাচ গান কৰাইছে, যাৰ বাবে অভিনেত্ৰী সুৰভি দাস অসমবাসীৰ বাবে প্ৰশংসাৰ পাত্ৰ। তাৰে কিছু দৃশ্য এই ভিডিঅ'টোত দেখুৱাম, আশা কৰোঁ আপোনালোকে ভাল পাব। সুৰভি দাসৰ অভিনয় চাই ভাল পায় যদি ভিডিঅ'টোত লাইক এটা কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। नमस्कार सबको। मैं अभी ऐश में सीखने की कोशिश कर रहा हूँ क्योंकि सुरभि अभी बीच में सिखा रही है। बोल दे कि की खबर की खबर की खबर की खबर की खबर खबर की खबर ভাল मतलब समझा? हाँ, कैसे हो तुम? हाँ ভাল হলে তুই চিনি